সো গাইজ আমাৰ মৰমৰ বিদ্যালয় উদ্যান শান্তি নিকেতনৰ বাকৰিত ৰঙালী বিহু ৰঙালী চৰা আজি অনুষ্ঠিত হ'ব। চ' মই আপোনালোকক ফুলকলিৰ পৰা দশম শ্ৰেণীলৈ বিহু গীতৰ লগতে বিহু নৃত্য মই আপোনালোকক সকলোবিলাক শ্ৰেণীৰ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো হাইলে নমস্কাৰ গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ব্লগ চেনেল মুন ফ্ৰেণ্ডছ ব্লগলৈ। তো গাইজ আশা কলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰা। বাছত যাম, বাছত পৰা ডাইৰেক্ট যাই পেলাই আপোনালোকক ভিডিঅ'টো দেখুৱাম। গাইজ মই আহি পালোঁ আৰু ছাত্ৰ ছাত্ৰীবিলাকো আহি আছে আৰু অলপ দেৰিকৈ ৰঙালী বিহু ৰঙালী চৰা আৰম্ভ হ'ব, চাই থাকক। গাইজ আমাৰ এই বিদ্যালয়খনত একাদশ শ্ৰেণীত বৰ্তমান ফাউণ্ডেশ্যন ক্লাছ কৰি থকা এজন ছাত্ৰই বহুত সুন্দৰকৈ বাঁহী বজাব পাৰে। গতিকে তেখেতৰ বাঁহীৰ সুৰেৰে আজি আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰা হ'ব। তো চাওক। গাইজ এতিয়া বিহু গীতৰ লগতে বিহু নৃত্য পৰিৱেশন কৰিব। চ' সৰুৰ পৰা ডাঙৰলৈ সকলোৰে দেখুৱাম, তো চাই থাকক।
চ' গাইজ আকৌ এইখিনি জেগাৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবা। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং।